ৰাস্তা পাইছোঁহি আৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। আৰু কথা এটা কওঁ এইখিনিতে, এই মোৰ ইউটিউব চেনেলটো মানে কোনো এতিয়ালৈকে আপোনাৰ 250টা হৈছে ইউটিউব ফেমিলি। তো আশা কৰোঁ সকলোকে এনেকৈ ধন্যবাদ দিম, এতিয়া ভাবি পোৱা নাই। তো ভাল লাগিছে মনটো, আশা কৰোঁ আৰু এনেকৈ মৰম দি যাব। বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনিতে। পালোহি, ইমান গৰম। ডাকঘৰলৈ গৈছিলোঁ গাইজ, লাইচেন্সখন আহিলে নাই মানে নাই বুলি কৈছে লাইচেন্স। তোমাক হ'লে চাই লওকচোন ভিডিঅ'টো। আমাৰ গাঁওখন পৰিৱেশ দেখাম, পথাৰৰ মাজে মাজে যাম দিয়া, বলক। জানৰ মাজতে আছোঁ এতিয়ালৈকে, অকণমান বতাহ খাই লৈছোঁ, বতাহ মাৰি আছে পূৰা। আৰু ইয়াৰ পৰা নিমপাত নিব কৈছিলে, নিমপাত আছে গছ, চাওকচোন চাৰিওফালে কি ধুনীয়া পৰিৱেশ। আগত গৈ কিনে নিমপাত বিচিম, নিমপাত লৈ যাম অলপ। তো বলক গাইজ ঘৰলৈ। তো গাইজ মায়ে নিমপাত নিব গৈছিলে, নিমপাত গছ পাই গ'লোঁ জানৰ কিনাৰতে। গাঁৱৰ ৰাস্তাত আহি আছিলোঁ গাইজ। তো চাব পাৰে ভিডিঅ'টো। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, যিসকল নতুনকৈ আহিছে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰে মানে মনটো বেয়া লাগে, ভিডিঅ'টো ইমান কষ্ট এডিট কৰা হয়।